তো বন্ধুসকল ওয়েলকাম টু ran07 আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক হোৱাটছএপৰ কেইটামান ইণ্টাৰেষ্টিং ফিচাৰ্ছ এড হৈছে আৰু সেই সকলোবোৰ কথা আপোনালোক ভালদৰে বুজাই দিবলৈ মই এই ভিডিঅ'টো চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এটা কথা আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, কাৰণ এইবোৰ ফিচাৰ্ছ বহুতে ইণ্টাৰেষ্টিং হয়, আপুনি জানি মানে বহুতে ভাল লাগিব। আৰু তো বলক আৰম্ভ কৰোঁ। People can now hide their online presence in the messaging app. এতিয়াৰ পৰা আপুনি যেতিয়া আপুনি হোৱাটছএপত মেছেজ কৰিছিলে কাৰোবাক, আপুনি অনলাইন আছিলে, আপোনাৰ অনলাইন দেখুৱাইছিলে, কিন্তু এতিয়া আপুনি সেই অনলাইন দেখুৱাটো আপুনি হাইড কৰি থ'ব পাৰিব, মানে আপোনাক নেদেখা কৰি থ'ব পাৰিব। The WhatsApp user can leave any group silently and the app doesn't notify anyone in the chat. তো এতিয়া আপুনি আগতে যিকোনো এটা গ্ৰুপত এড হৈছিলে আৰু গ্ৰুপটোৰ পৰা যেতিয়া আপুনি লেফ্ট হয় তেতিয়া আপোনাৰ তাত লেফ্ট বুলি আপোনাৰ ডিসপ্লে হৈ যায় আৰু সকলোৱে মানে গম পায় যে আপুনি গ্ৰুপটোৰ পৰা লেফ্ট হৈছে। কিন্তু এতিয়াৰ পৰা আপুনি সাইলেন্টলি কোনোৱে নজনাকৈ আপুনি গ্ৰুপৰ যিকোনো এটা হোৱাটছএপ গ্ৰুপৰ পৰা আপুনি লেফ্ট মাৰিব পাৰিব আৰু কোনোৱে একো নটিফিকেশন নাপাব। WhatsApp now allow you to add up to 32 person in a video call. প্ৰথমতে আমি 15 জন এনেকুৱা পাইছিলোঁ, তো এতিয়া up to 32% লৈকে আমি এটা পাৰ্সোনাল ভিডিও কলত মানে মানুহ এড কৰিব পাৰিম। People can create groups with up to 1024 user. আগতে এইটো কম আছিল, তো এতিয়া 1024 ইউজাৰ লৈ আপুনি হোৱাটছএপত গ্ৰুপ বনাব পাৰিব বা গ্ৰুপত আপুনি এড কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে নিশ্চয় কিছুমান নজনা কথা শিকিব পাৰিলে আৰু এনেকুৱা ধৰণৰ টেকনিক্যাল ৰিলেটেড ভিডিঅ'ৰ বাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনাৰ কিবা কম্পিউটাৰ ৰিলেটেড বা টেকনলজি ৰিলেটেড যিকোনো মোবাইল ৰিলেটেড আপুনি কিবা প্ৰব্লেম পাই আছে, সেই প্ৰব্লেমটো মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি দিয়ক আৰু সেই প্ৰব্লেমটো মই সলিউশনৰ ওপৰত ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ কাৰণে ইমানেই আছিলে, আৰু নতুন ভিডিঅ' লগ কৰাৰ আশাৰে বাই বাই।